নমস্কাৰ বন্ধুসকল, আজি আমি DHS গ্ৰেড 3 পেপাৰখনৰ গণিত অংশৰ প্ৰশ্নখিনিৰ সমাধান কৰিম। এই 41 নম্বৰ কুৱেশ্যনটো চাওক। এইটো চিম্প্লিফাই কৰা অৰ্থাৎ সৰল কৰা অংক। গতিকে সৰল কৰিবলৈ আমি ৰুলমতে আগবাঢ়িছোঁ। ষ্টেপ 1ত আমি ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিছোঁ। তাৰ পাছত আমি এইটোৰে পূৰণ কৰিছোঁ এই ৰিজাল্টটোক। তাৰ পাছতে আমি ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত থকা এই গোটেই ৰিজাল্টটো আমি পাইছোঁ ষ্টেপ 3ত। আৰু ষ্টেপ 4ত কি কৰিছোঁ, 7.9ৰে আমি ব্ৰেকেটৰ ভিতৰত যিটো ৰিজাল্ট পাইছোঁ সেই ৰিজাল্টটোক পূৰণ কৰিছোঁ। পূৰণ কৰি আমি এই ৰিজাল্টটো পাইছোঁ। তাৰ পাছত আমি কি কৰিম, যিহেতু প্লাছ কৰিব দিছে, আমি এইখিনি ৰিজাল্টৰে 2.00টোক প্লাছ কৰি লাষ্টত এই ৰিজাল্টটো পাইছোঁ আৰু এইটোৱে হ'ব কাৰেক্ট এনচাৰ। তাৰ পাছৰ 42 নম্বৰ কুৱেশ্যনটো চাব। দুটা সংখ্যাৰ যোগফল দিছে -5। এটা সংখ্যা দিয়া আছে আৰু আনটো সংখ্যা উলিয়াব লাগে। এই ক্ষেত্ৰত আমি কি কৰিছোঁ, যোগফলটোৰ পৰা যিটো সংখ্যা দিয়া আছে সেইটো মাইনাছ কৰি দিছোঁ। দিয়াত আমি উলিয়াবলগীয়া সংখ্যাটো পাই গৈছোঁ। যেনে দুটা সংখ্যাৰ যোগফল 6 দিয়া আছে আৰু এটা সংখ্যা আমাক 4 বুলি কৈছে, তেতিয়াহ'লে আনটো সংখ্যা কি হ'ব? নিশ্চয় 6 বিয়োগ 4 সমান 2 হ'ব। ঠিক তেনেকুৱাই নিয়মটো। তাৰ পাছৰ কুৱেশ্যনটো চাব। আইচ'চেলছ ট্ৰায়েংগল বুলি কৈছে। আইচ'চেলছ ট্ৰায়েংগল মানে হ'ল সমদ্বিবাহু ত্ৰিভুজ। তাৰ ভূমি দিয়া আছে 12 চেণ্টিমিটাৰ আৰু পেৰিমিটাৰ মানে পৰিসীমা 32 চেণ্টিমিটাৰ। এতিয়া আমাক ত্ৰিভুজটোৰ এৰিয়া অৰ্থাৎ কালি বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আমি এইখিনি প্ৰচেছ কৰিছোঁ। ত্ৰিভুজটো আমি যিহেতু কালি উলিয়াবলৈ হ'লে আমাক কি লাগিব, ত্ৰিভুজৰ কালি ওলোৱাৰ সূত্ৰটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি। গতিকে আমাক ভূমিডাল দিয়াই আছে, উন্নতি উলিয়াবলৈ হ'লে আমি ইয়াৰ এডিডাল উলিয়াব লাগিব। এডাল উন্নতি হ'ব। তাৰ কাৰণে আমি এইখিনি কৰিছোঁ কেলকুলেশ্যন। চালে গম পাব। পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিছোঁ। পাইথাগোৰাছৰ সূত্ৰ মতে AC² = AD² + DC² হ'ব। ঠিক সেই ফৰ্মুলাত আমি উন্নতিডাল উলিয়াই লৈছোঁ। উন্নতিডাল উলিয়াই লোৱাৰ পিছত ভূমি আছে আমাৰ 12 চেণ্টিমিটাৰ। গতিকে আমি এই ফৰ্মুলাটোত বহুৱাই দিলে শেষতে 48 বৰ্গ চেণ্টিমিটাৰ পাম। এইটো হ'ব কাৰেক্ট এনচাৰ। 44 নম্বৰ অংকটো আমি ঐকিক নিয়মত কৰিব লাগিব, ইউনিটেৰী মেথড। এইটো ঐকিক নিয়ম। তাৰমানে 5টা ছিটৰ থিকনেছটো দিছে 3.5 চেণ্টিমিটাৰ। ইয়াৰ পৰা আমি 1 উলিয়াই ল'ব লাগিব। 1 উলিয়াই ল'লে 275 আমি পাই যাম। ইয়াত এই নিয়মত হৰণ আৰু পূৰণ ব্যৱহাৰ কৰা হয়। এইটো ঐকিক নিয়মৰ অংক। 45 নম্বৰৰ অংকটো লাভ লোকচানৰ অংক দিছে। 1 ডজন কিনিছে, 1 ডজন কল কিনাৰ পাছত 40 ডজন কিনিছে। 1 ডজনত 12টা হ'লে 40 ডজনত 480টা হ'ব কল। গতিকে তাৰ পৰা আকৌ 30টা পচি গ'ল। পচি যোৱাৰ পাছত বাকী থাকিব 450টা। আৰু এতিয়া 20% প্ৰফিট হ'ব লাগিলে, যদি 20% প্ৰফিট হ'ব লাগে এটা বস্তুত, প্ৰফিট হ'ব লাগিলে কি হ'ব? যদি এই বস্তুটো আমি 100 টকাত কিনি আনো, 100 টকাত কিনি অনা বস্তুটো 120 টকাত বেচিব লাগিব। গতিকে আমি ইয়াতে ঐকিক নিয়ম ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰি আমি 1250 টকাত কিনা বস্তুটো 1500 টকাত বেচিব লাগিব বুলি উলিয়াই লৈছোঁ। গতিকে 1500 টকাত বেচিবলৈ আমাক ডজনৰ কথাটো সুধিছে। যিহেতু ডজনৰ কথাটো সুধিছে, 450টা যদি 1500ত বেচিব লাগে, তাৰ পৰা আমি আকৌ ঐকিক নিয়ম প্ৰয়োগ কৰিছোঁ। প্ৰয়োগ কৰি এটাৰ উলিয়াইছোঁ। এটাৰ পৰা 12টা কিমানত বেচিব লাগিব সেইটো আমি উলিয়াইছোঁ। এইটো শুদ্ধ উত্তৰটো হ'ব 40 টকা। এই 46 নম্বৰ অংকটো চাবা। ইয়াত দুটা সংখ্যাৰ যোগফল দিছে আৰু এটা চৰ্ত দিছে। গতিকে আমি চৰ্তটো প্ৰয়োগ কৰি দিছোঁ। সংখ্যা দুটা ধৰি লৈছোঁ X আৰু Y বুলি। ধৰি লৈ উঠি আমি যিটো চৰ্ত দিয়া আছে
তাৰমানে এক্সৰ 6.5% ইকুৱেল টু ৱাইৰ 8.5% বুলি প্ৰশ্নত দিয়া আছে। সেইখিনি কৰি আমি ৱাই আৰু এক্সৰ সম্পৰ্কটো উলিয়াইছোঁ। ৱাই মানে 13x/17। গতিকে প্ৰশ্নত দিয়া আছে যে সংখ্যা দুটাৰ যোগফল ইমান ন। গতিকে আমি এক্স আৰু ৱাইক যোগ কৰিলে ইমান ন পাব লাগিব। গতিকে ইয়াৰ পৰা আমি ছল্ভ কৰি এক্সৰ ভেলু বাহিৰ কৰিছোঁ। বাহিৰ কৰোঁতে আমি দেখিছোঁ যে এক্স ইকুৱেল টু তাৰমানে এটা সংখ্যা 1411 আৰু আনটো সংখ্যা হৈছে 1079। গতিকে আমি দেখিছোঁ যে এক্স সংখ্যাটোৱে ডাঙৰ, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব 1411। তাৰ পাছৰ অংকটো চাব, কোনটো সংখ্যা পাৰফেক্ট স্কোৱাৰ সুধিছে। গতিকে তাৰ কাৰণে আমি কি কৰিছোঁ, সংখ্যাকেইটাৰ উৎপাদক বিশ্লেষণ কৰিছোঁ। উৎপাদক বিশ্লেষণ গোটেইকেইটা কৰাৰ দৰকাৰ নাই, আমি ছেকেণ্ডটো কৰিয়ে গম পাইছোঁ যে এই ছেকেণ্ড সংখ্যাটো পাৰফেক্ট স্কোৱাৰ নহয়। পাৰফেক্ট স্কোৱাৰ হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব, যেনে 4 এটা পাৰফেক্ট স্কোৱাৰ, 2 পূৰণ 2 সমান 4, তাৰপাছতে 9 এটা পাৰফেক্ট স্কোৱাৰ, 3 পূৰণ 3 ইকুৱেল টু 9। গতিকে আমি বাকীকেইটা নাম্বাৰ ঠিক তেনেকৈ মিলি যোৱা পাইছোঁ, কিন্তু এই নাম্বাৰটো আমি মিলি যোৱা পোৱা নাই। এইটো নাম্বাৰ এইটো গতিকে এইটো হ'ব কাৰেক্ট। তাৰ পাছত চাব, এইটোৰ পৰা কিমান বিয়োগ কৰিলে এইটো পোৱা যাব বুলি সুধিছে। গতিকে ঠিক তেনেকুৱাই 4ৰ পৰা কিমান বিয়োগ কৰিলে 3 পোৱা যাব। আমি কি কৰিম, 4 বিয়োগ 3 সমান 1, 1টোৱে হ'ব এনচাৰ। গতিকে ঠিক তেনেকৈ এইটোৰ পৰা এইটো বিয়োগ কৰিছোঁ, বিয়োগ কৰোঁতে যিটো আমি বিয়োগফল পাইছোঁ সেইটোৱে উত্তৰ হ'ব। তাৰপাছত ইয়াৰে চি নম্বৰ ষ্টেটমেণ্টটো ভুল। কোনটো ষ্টেটমেণ্ট ভুল সুধিছে, কাৰণ তোৰ ৰেক্টেংগল মানে হৈছে আয়তক্ষেত্ৰ। আয়তক্ষেত্ৰকৰ্ণ দুডালে লম্বভাৱে সমদ্বিখণ্ডিত নকৰে। বাকীকেইটা শুদ্ধ, কিন্তু এই চি নম্বৰটো ভুল, কাৰণ লম্বভাৱে সমদ্বিখণ্ডিত নকৰে। আৰু এই অংকটো দিছে, এইটো আমি ক্লাছ 8 মানত থাকোঁতে এনেকুৱা অংক কৰিছিলোঁ, কাম কৰা অংক। গতিকে এ আৰু বিয়ে 10 দিনত কৰিব পাৰে কামটো। গতিকে 1 দিনত কিমান কৰিব, 10 দিনত এটা কাম কৰিলে 1 দিনত নিশ্চয় 10/1 কৰিব। ঠিক তেনেকৈ বি আৰু চিয়ে 15 দিনত এটা কাম কৰে, গতিকে 1 দিনত কৰিব 15/1। চি আৰু এ 20 দিনত কৰে এটা কাম, গতিকে 1 দিনত কৰিব 20/1 কাম। গতিকে আমি এইখিনি ইকুৱেশ্যনৰ লিখি দিব পাৰোঁ। তাৰমানে এ আৰু বিয়ে 1 দিনত 10/1 কৰে, গতিকে এ প্লাছ বি গ'লেও 10/1 লিখিলোঁ, বি প্লাছ চি ইকুৱেল টু 15/1 লিখিলোঁ, আকৌ চি প্লাছ এ ইকুৱেল টু 20/1 লিখিলোঁ। গতিকে 3টা আমি ইকুৱেশ্যন পাই গ'লোঁ। পাই যোৱাৰ লগে লগে কি কৰিলোঁ, 1 নম্বৰ ইকুৱেশ্যনৰ পৰা এৰ ভেলুটো উলিয়ালে কি হ'ব, 1/10 মাইনাছ বি হ'ব। বিটো যদি ইফালে লৈ যাওঁ, 2 নম্বৰৰ পৰা যদি চিৰ ভেলু উলিয়াওঁ, চিৰ ভেলু যদি আমি বিত উলিয়াওঁ তেতিয়া কি হ'ব, 1/15 মাইনাছ বি হ'ব। বিটো আমি ইফালে যদি পাৰ কৰি দিওঁ, তাৰপাছত 3 নম্বৰত আমি এ আৰু চিৰ ভেলু পুট কৰি দিলোঁ, চি প্লাছ এ আছে, 3 নম্বৰত পুট কৰি দিলে এইটো হ'ব। এইখিনি আমি ছল্ভ কৰিলে বি ইকুৱেল টু 7/120 পাম। তাৰমানে বিয়ে ইমান অংশ কাম 1 দিনত কৰে, 120/7 অংশ কাম 1 দিনত কৰে। গতিকে এটা কাম কৰিলে কেনেকৈ কৰিব, এটা কাম কৰিবলৈ কিমান সময় লাগিব, নিশ্চয় আমি এইখিনি আকৌ ঐকিক নিয়মত কৰি দিলে আমি উত্তৰটো পাই যাম। উত্তৰটো এইটো হ'ব। ধন্যবাদ। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।